হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। মই অনুস্মিতাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ সৰু এটি ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো আৰম্ভ কৰক ব'লক। তো আজি মই আহিছোঁ সৰভোগত থকা গৰখীয়া গোঁসাই থানলৈ। কোনে কোনে বাৰু ইয়ালৈ আহিছে জনাবচোন কমেণ্টত। আৰু মই কিন্তু আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। আৰু মন্দিৰৰ চাৰিওপিনে থকা গছ গছনিবোৰ চাই ইমান ভাল লাগিছে। পৰিৱেশটো সঁচাই কৈছোঁ বহুত ধুনীয়া হয়। তো আপোনালোকে যদি আহি পোৱা নাই তেন আহিব চেষ্টা কৰিব মন্দিৰটোলৈ। তো মন্দিৰত সেৱা লৈ আহিলোঁ আৰু মানে কেইটামান ৰিলচ বনাইছোঁ। ৰিলচকেইটা যদি আপোনালোকে চাব বিচাৰে তেন্তে মোৰ তলত দিয়া আইডিটো চাব কৰিব পাৰে। আৰু আজিলৈ এৰিছোঁ, তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম আকৌ এবাৰ। আজিলৈ বাই। মনক বুজাই কি দৰে থওঁ